আজি হৈছে বিহু আৰু আজি বিহু বুলিনো কিনো যা যোগাৰ কৰিলোঁ তাকে মানে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। এইফালে দেখিব যেনে চাহ পানী যোগাৰ কৰি ল'লোঁ, এইফালে ভাজি মানে আমাৰ ঘৰৰ নহয় আলহী আহিছে, সেইকাৰণে মানে আমি গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ আলহী বুলি পেলাই। আৰু বিহুটোনো আজি কেনেকৈনো কটাওঁ, ভোগালী বিহুটো তাকে অলপ দেখাম আপোনালোকৰ মাজলৈ। আহকচোন তেন্তে হ'লে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ, ব'লক। নমস্কাৰ সকলোলৈকে। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি হৈছে ভোগালী বিহু আৰু ভোগালী বিহুৰ সকলো লোকে শুভেচ্ছা জনালোঁ, যাতে ভোগালী বিহুটো ভালদৰে উদযাপন কৰিব পাৰে। আৰু আমিও কেনেদৰে উদযাপন কৰিছোঁ তাকেহে অলপ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ দেখোঁ। আজি বিশেষ একো নাই, সকলোৰে ঘৰতে যেনেকৈ উদযাপন কৰা হয় তেনেকৈ কৰা যাব। তাকেহে বোলো আজি কেনেদৰেনো আমি বিহুটো কটাওঁ, মৰমৰ ভোগালী বিহুটো তাকেহে দেখাম অলপ। আহকচোন তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইফালে দেখিবলৈ পাইছে চব্জি বনাই থকা গৈছে, এইফালে চব্জি বনাই আছোঁ। তাৰপিছত এইফালে চাওক বিহু বুলি পেলাই এইখিনি তিলপিঠা বনালোঁ। সকলোৰেতো বনায়েই বাৰু, মই দেখাই দিছোঁ। এইফালে তিলপিঠা আজি হৈছে ভোগালী বিহুৰ, সেইকাৰণে গোটেইকেইজনী মানে স্মৃতি হিচাপে আমি টিমটিম আৰু অনুৱে নতুন কাপোৰ পিন্ধিছে। আমাৰতো নাই বাৰু ভাগ্যত, স্মৃতি হিচাপে আমি চাৰিজনীয়ে ৰখাই দিছোঁ। আৰু এইফালে চাওক বিহু বুলি আমাৰ ৰঞ্জু আৰু অনুৱে নতুন কাপোৰ পিন্ধিলে। এইটো হৈছে মাছ এজনী হৈছে আমাৰ গুণ্ডা। নাই দে কোৱা নাই দে, এইফালে আজি কি বিহু বোলে? মাঘৰ বিহু। মাঘৰ বিহু খাবই আৰু মানে ন। আজিকালি পোৱালি বেদেলা কি ক'বা, তুমি কি ক'বা? তোমাৰ খালি মোবাইলটো লাগে ন। এইফালে ভিতৰত আমাৰ বিহু বুলি ৰন্ধা বঢ়া চলি আছে আৰু মই আহি গ'লে এইফালে বাহিৰত অকণমান অনুৱে টিভি চাই আছিলে, সেইকাৰণে অকণ বোলো তাইকো দেখাওঁ। এইফালে অনুৱে নতুন কাপোৰ পিন্ধি ৰেডি হৈ গ'লে, দেখিব পাইছেনে ফুলদানিটো মানে টেবুলত সজোৱা হৈ আছে যে, সেইকাৰণে তাই গৈ তাৰ ওচৰতে ৰ'ল। আৰু এইফালে ভিতৰত পূৰা বিহু বুলি মানে যা যোগাৰ আৰম্ভ হৈ আছে আৰু কিনো ক'ব, বিহু বুলি কিনো কৰিম আৰু যিখিনি কৰিছোঁ তাকে দেখাইছোঁ। আৰু এইফালে আলহীৰ কাৰণে যোগাৰ হৈ গ'ল, আমাৰো হৈ গ'ল, বনোৱা কৰা সকলোবোৰ হৈ গ'ল। এইফালে দেখিব পাইছেনে আলহী আহি গ'ল মানে, সেইকাৰণে ৰেডি কৰি দিলোঁ। সিহঁতলৈ লৈ যাওঁ, প্ৰথমত চাহ দিলোঁ, পাছত পুৰি আৰু ভাজি দি দিলোঁ। পুৰি ভাজি পুৰি বনাই হৈ গ'ল, সিহঁতক দিম আৰু মানে এতিয়া পুৰি ভাজি দিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰিব। আৰু নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকক লগ পাম। এতিয়ালৈ বাই।